हेलो फ्रेंड्स आपलोक सकलोके आमार यूट्यूब चेनेलटुले स्वागतम जनाइছোঁ। আজি দুপৰীয়াৰ সাজত হাঁহৰ ডিম বনাবলৈ লৈছোঁ। খুবেই ভাল লাগে হাঁহৰ ডিম খাই আৰু যথেষ্ট শক্তিও পোৱা যায় হাঁহৰ ডিমৰ পৰা। কিন্তু হাঁহৰ ডিমৰ বাকলিটো গুচাওঁতে কিন্তু যথেষ্ট অসুবিধা হয়। এয়া হাঁহৰ ডিম লৈছোঁ, দেখিছে কিমান ডাঙৰ, এটা খালে ব্ৰেকফাষ্টত পেট ভৰি যাব, হয়নে? গতিকে আজি ডিম বনাম আৰু লগতে হাঁহৰ ডিমৰ বাকলি কেনেদৰে ভালদৰে গুচাব পাৰি তাকো দেখুৱাম। কাৰণ হাঁহৰ ডিমৰ বাকলি গুচাওঁতে লগতে ডিমটোৰ প্ৰায়খিনি অংশ বাকলিৰ লগতে এৰাই আহে। গতিকে আহক লাগি যাওক। ডিমকেইটা অকণমান নিমখ দি বইল কৰিম। তাতে এয়া 4টা আলু কাটি লৈছোঁ, এয়াও দি দিম। এইখিনি এতিয়া কুকাৰত 2টা হুইচেল দি দিম। এয়া 3টা পিঁয়াজ কাটি ল'লোঁ, আদা নহৰু জলকীয়া আৰু এটা পিঁয়াজ লৈছোঁ। এইটো মই মিক্সিত এই মছলাখিনিৰ লগত মাৰি ল'ম। এয়া এটা বিলাহী কাটি ল'লোঁ। এইখিনি মছলা মিক্সিত মাৰিবৰ কাৰণে পিচি ল'বৰ কাৰণে এয়া পিছা হৈ গৈছে। ইয়াৰ লগত এয়া জালুকৰ গুড়ি 1.5 চামুচ, জিৰা গুড়ি জালুকৰ গুড়ি 1 চামুচ লৈছোঁ দেই। আৰু এয়া ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি একেলগে লৈ তাত অকণমান পানী মিক্স কৰি গুলি ল'লোঁ। এয়া আমাৰ আলু আৰু ডিম বইল কৰা হৈ গৈছে। ইয়াতে এইখিনি এতিয়া উলিয়াই ল'ম আৰু ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত ডিমখিনি বাকলি গুচাম। এয়া ডিম উলিয়াইছোঁ আৰু এনেদৰে ডিমকেইটাৰ গোটেইকেইটা ছাইড কটাৰীৰে টুকুৰাই ভাঙি ল'ম, যাতে বাকলি গুচাওঁতে একো অসুবিধা নহয়। আৰু এনেদৰে বাকলি গুচালে অকণমানো ডিম মানে বাকলিৰ লগত অকণো মাংস ডিমৰ গাৰ পৰা এৰাই নাহে, খুব সুন্দৰকৈ এৰাই যায় ডিমটো। গতিকে আহকচোন এতিয়া আকৌ ডিমটো বাকলি গুচাবলৈ আৰম্ভ কৰোঁ। এয়া দেখিছেনে, অলপ গুচাইছোঁৱে মই, খুব সুন্দৰকৈ এৰাই গৈছে। এয়া চাওকচোন, খুব ধুনীয়াকৈ এৰুৱাই যাব পাৰি। এনেকৈ এৰুৱালে অকণো অসুবিধা নহয়। খালি ওপৰৰ বাকলিটো টুকুৰিয়াই ল'ব। এয়া হৈ গৈছে আমাৰ ডিমৰ বাকলি গুচোৱা, গোটেইকেইটা হৈ গৈছে। এতিয়া প্ৰথমতে ফ্ৰাই কৰি ল'ম। এয়া কেৰাহী গৰম কৰিলোঁ, তাত ডিমকেইটা প্ৰথমে ভাজি ল'ম। নিমখ হালধি সানি লৈছোঁ ডিমত, এইকেইটা সুন্দৰকৈ ৰঙা হোৱালৈকে ভাজি ল'ম। এয়া ভজা হৈ গৈছে, ৰঙা হৈছে, সুন্দৰ ৰং এটা উঠিছে ডিমকেইটাৰ ওপৰত। এইখিনিত এতিয়া বাকী পিঁয়াজ আৰু মছলাখিনি দিম। তাৰ আগতে আমি এইখিনি অলপ ঢাকি দিম, যাতে ফুটি নাযায়, গাত তেল চিকটি নপৰে। এয়া কাঢ়ি ল'লোঁ আৰু এয়া এইখিনি তলতে পিঁয়াজ ভাজি দিম। এইখিনি ৰঙা হোৱাকৈ ভাজি, এইখিনি প্ৰায় ৰঙচুৱা হৈছে। তাতে আদা নহৰু পিছা পেষ্টখিনি দি দিম আৰু এয়া বিলাহী দিলোঁ। বিলাহীখিনিও খুব সুন্দৰকৈ মিক্স কৰি ভাজি লওঁ। আৰু ইয়াৰ পিছত বাকী আলু আৰু সেইখিনি ভালকৈ ভাজিম। ইয়াত হালধি দি দিছোঁ অকণমান। এয়া এতিয়া আলুখিনি সুন্দৰকৈ ভাজি ল'ম। মই সাধাৰণতে আলুখিনি আগতীয়াকৈ ভাঙি লওঁ, কিন্তু আজি আচলতে মই ঘপককৈ দি দিলোঁ কেৰাহীখনত, কিন্তু আগতীয়াকৈ ভাঙি লোৱাটো ভাল। ইয়াত কেৰাহীখনত ভাঙিবলৈ কিছুমান অসুবিধা হয়। আজি এনেকৈয়ে
ভাজি গৈছোঁ আৰু ভালকৈ ভাজি হোৱাৰ পিছত এয়া পানী দিলোঁ পানী দিছোঁ আৰু ডিমকেইটা দি দিছোঁ। অকণমান উতল আহিবলৈ দিম, ঢাকনাখন লগাই দিওঁ, গেছটো কমাই দিলোঁ। প্ৰায় উতল আহিছে আৰু এয়া সুন্দৰকৈ উতল আহিছে আৰু আমাৰ ডিমৰ তৰকাৰী খাব পৰা হয়। এতিয়া গেছটো বন্ধ কৰি দিওঁ। ভিউৱাৰ্ছ, আপোনালোক সকলোকে বহুত ধন্যবাদ আৰু আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।